হেল্ল' বন্ধুসকল, সুপ্ৰভাত। চাব আপোনালোকে দিনটো ভালে যাওক আৰু উপভোগ কৰি আছোঁ আগতে মহাবিদ্যালয়ৰ এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে কাপোৰ বা ধৰি জ্যোতিপ্ৰসাদ আগৰৱালাকে আহি গ'ল। বোকা চোকা লৈ আহিছে মাকহঁতৰ কাজিয়া লগাই নাই। খোল বাদ্য তেওঁলোকে প্ৰদৰ্শন কৰিছে। কৃষ্ণ দেই লগে লগে হৈছে আমাৰ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ কষ্টকণ পাইছে। ইয়াৰ লগতে আহি আছে আমাৰ এইটোহে ভাল লাগিছে। এয়া আমাৰ ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা আহি আছে। দেখিবলৈ পাইছে কেনেকৈ সুন্দৰভাৱে প্ৰদৰ্শন আমাৰ আগত দাঙি ধৰিছে। এয়া শোণিতপুৰ, এয়া কাৰেঙৰ লাগি নামঘৰ কৃষ্ণ দেই লগে লগে খোল বাদ্য পৰিৱেশন কৰি আহিছে। কৃষ্ণ ওলাইছে। মুঠতে ক'বলৈ গ'লে মানে বুজাব নোৱাৰে এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান, যিটো আমি চাই থাকিবলৈ মন যায়। চাই বহুত ভাল পালোঁ। সেয়েহে আপোনালোকে দেখাবৰ বাবে ভিডিঅ'টো তাক যোগ কৰি ৰাখিম। ধন্যবাদ। আপোনালোকে কেনে পালে জনাব বুলি আশা ৰাখিলোঁ। তেজীমলা আমাৰ ঢেঁকীটো উঠাই নিলেচোন গাঁৱৰ ঢেঁকীটো চম্পাৱতী আহিছে। এই কইনাৰ মুখখন চাবলৈ কইনা দেখাই আগত তেজীমলা নহয় এই চম্পাৱতী এইটো কি কি হ'ল নিশা এটা আমাৰ অসমীয়া গাড়ী চব পাহাৰত নামি মুম্বাই কইনা কইনা কোনজনী
কইনা মাকজনী মিলিছে আৰু আজি সুবিধা পাৰিছে অঁ 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 দৰা মাক সেয়া এয়া কি বসুদেৱ অঁ এয়া বসুদেৱ গৈ আছে এয়া মানে হেৰি এয়া কি বুলি কয় ৰিলেশ্যনশ্বিপত থকাটো কি এয়া তেওঁ কি অঁ এয়া আমাৰ গাঁও হিমাশ্ৰী চাইছে আইতা ভাল লাগিছে ককা কনেং বাইক crew ৰাভা জানো আমি ইয়াত থাকি গ'লো অঁ এয়া ভাল বজাইছে দেই এয়া মেদাম খালী হ'ল